নমস্কাৰ বন্ধুসকল মই আজি এই ভিডিঅ'টোৰ জৰিয়তে অসম টেট 2021 ৰিজাল্টৰ বিষয়ে জনাম। আসাম টেটৰ ৰিজাল্ট কেতিয়া দিব, sevaonline.org ৱেবছাইটৰ শেহতীয়া কি পৰিৱৰ্তন, চৰকাৰৰ পৰা এতিয়ালৈকে এই সন্দৰ্ভত কি ধৰণৰ জাননী আহিল আদিৰ বিষয়ে আলোচনা কৰিম। আহক তেন্তে ভিডিঅ'টো আৰম্ভ কৰোঁ। sevaonline.org পেজত নতুন সংযোজন দেখিবলৈ পোৱা গৈছে। অতি শীঘ্ৰে টেটৰ ৰিজাল্ট ঘোষণাৰ ফালে আগবাঢ়িছে সেৱা কৰ্তৃপক্ষই। এই ৱেবছাইটত এনচাৰ স্ক্ৰিপ্ট ষ্টক মনিটৰিং বুলি নতুন সংযোজন হৈছে, য'ত ক্লিক কৰিলে বৰ্তমানলৈ লিংক খোল হোৱা নাই। বন্ধুসকল, চৰকাৰৰ ফালৰ পৰাও এতিয়ালৈ কোনো ধৰণৰ নটিচ জাৰি কৰা নাই। মই ভাবোঁ চলিত ডিচেম্বৰ মাহৰ 15 তাৰিখৰ ভিতৰত টেটৰ ৰিজাল্ট ঘোষণা হ'ব। Hi friends, how are your views on my video? If you like it, then please like, share and make comments, and also subscribe the channel and also push the bell icon and click the all option button so that you may get my newest update as soon as I release. Thanks for watching the video. No more today. Bye.